নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ভাল, মোৰো ভাল। মই আজি ঠাইত আৰু এতিয়া আহি আছোঁ গাড়ী আৰ্হি আৰু মই। তাৰপিছত ইফালে ড্ৰাইভাৰ আগত চলাই আছে মানুহজনে। তাৰপিছত এতিয়া আগত বহা নাই, যিহেতু আৰ্হিয়ে বহুত দিগদাৰ কৰে। যিটি চুৰ কৰি আহে, ইয়াত এতিয়া গান চান লগাই দিলে তাই চাই কৰি নাচি কৰি আহি থাকে। এতিয়া এয়া পাৰ হৈছোঁ আমাৰ পুলিচৰ কেম্পটো CIJW, যিটোত মোৰ মানুহজন কৰ্মৰত বৰ্তমান। এইটো এয়া এইখিনি পৰিৱেশ। ৰাস্তাবিলাক এতিয়া বহল কৰাৰ পৰা অলপ বেছি সুবিধা হৈছে। এইটো পাহাৰ, গোটেই চেগুনৰ গছ আৰু এয়া আগফালে মানুহজন। এনেকৈ কণ্টিনিউ সেইটোতে কৈছিলোঁ আপোনালোকক যে ক'ত যাম কি কথা, আপোনালোকক বহুত টাইম ৰখালোঁ। তাৰপিছত আহি পালোঁহি তেজপুৰ আৰু এঠাইত সোমাম বুলি ভাবিছিলোঁ, কিন্তু অলপ মানে কথা বতৰা খেলি মেলি হোৱাৰ কাৰণে আৰু মানুহখিনিৰ লগত য'ত যাম বুলি ভাবিছিলোঁ তাৰ মানুহখিনিৰ লগত অলপ কথা বতৰা খেলি মেলি হোৱাৰ কাৰণে মানে নগ'লোঁ। আধাৰ পৰা ঘূৰি গুচি আহিলোঁ, ডাইৰেক্ট ঘৰ পালোঁহি। এইজনী আৰ্হি এতিয়া প্ৰায় 4টাই বাজিছে আবেলিৰ, আৰু আজি হৈছে ডিচেম্বৰৰ 2 তাৰিখ। নোৱাৰা নামিব, অফ লাগি যাব। তাৰপিছতে এতিয়া এইয়া এইজনী আৰ্হি আগে গৈ আছে, পিছে মই লগতে আহি আছোঁ আমাৰ মেৰত। অকণমান আপোনালোকক দেখাওঁ আজি মেৰৰ পৰিৱেশটো, মানে মেৰত কি ৰুইছে কি কথা আপোনালোকক অকণমান দেখাওঁ। কাৰণ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিলে যে মেৰটো খালী হৈ আছিলে, আৰু তেতিয়া কৈছিলোঁ যে মেৰটো কিয় খালী হৈ আছিলে, কি কৰিব বুলি কৈছিলোঁ আপোনালোকক। এতিয়া কিবাকিবি ৰুইছে, তো আপোনালোকক দেখাম মই অলপ আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। আৰু কিমান পাৰোঁ ভিডিঅ' কৰিম বাৰু, যিমানখিনি পাৰোঁ। আৰুতো নোৱাৰিলে নায়েই এতিয়া, আৰু সৰু ল'ৰা ছোৱালী থকা সময়ত আৰু এতিয়া ভিডিঅ' কৰিব নোৱাৰি। তাৰপিছতে একচুৱেলি কেমেৰামেন থাকিলে বেলেগ কথা বাৰু, এক্সট্ৰাকৈ কোনোবাই কেমেৰাটো ধৰি দিলে ভিডিঅ' কৰাটো একো ডাঙৰ কথা নহয়, কিন্তু নিজে কেমেৰা হাতত লৈ পেলাই এনি টাইম ভিডিঅ' কৰি থাকিব নোৱাৰি। তাৰপিছতে তেন্তে আহক ভিডিঅ'টো দেৰি নকৰি, এতিয়া আমাৰ অকণমান খেতি, এতিয়া বাম খেতি, যিহেতু বাম খেতি এতিয়া খৰালি দিনত বাম খেতিয়ে কৰে মানুহে, চাপৰি খেতি কৰে, মাহ শস্য, এতিয়া শস্য সিঁচাৰ দিন বা আলু ৰোৱা দিন। তো এতিয়া আজি মেৰত এতিয়া কি কৰিছে এইবাৰ চাওঁ, তো আপোনালোকক অকণমান দেখাওঁ। তেন্তে আহক। এইফালৰ পৰা মই আহিলোঁ, সেইখিনি সেয়া এখন গাড়ী আৰু এইখন ঘৰ আমাৰ। এয়া চব আলু ৰুইছে, গোটেই আলু, সেয়া লাই পুলি, মূলা আৰু এয়া আলু গোটেইখিনিৰ পৰা আলু আৰু সেয়া চাইডে গোটেই হেৰি ৰুইছে, কলগছ। তাৰপিছত এইজনী মা শিলিখা এইজোপা, আগৰ ভিডিঅ'টো নিশ্চয় দেখিছিলে শিলিখাজোপা, এইজোপা গোটেই শিলিখা লমা লাগি আছে। এতিয়া শিলিখা হৈছে, কিন্তু খাবলৈ মানুহ নাই। আৰু যদি হয় অলপ লৈ যাম শিলিখা এবাৰ, চামগৈ, এইটো তলত আছে চাম বাৰু। সেয়া বাহনি গোটেই, আৰু মোক ধৰি থাকা। আৰু এইয়া এইজনী মা, তাৰপিছত এয়া চব আলুৱে গোটেই ৰুইছে, চব আলু এইয়া কাষে কলপুলি ৰুই দিছে, গোটেই মেৰটোতে বা আলুৱে, জেগা নাই মানে। ওচৰলৈ গৈ থাকোঁ, আপোনালোকক দেখাই থাকিম। এইজনীলৈ চাচোন, আহা ইয়ে আহি চিচি কৰি দিলে। ব'লা গুচি আহে, ব'লা তোকহে মাতিছে, ব'লা মাক মাতিছে, শুনিছ? যাব নোৱাৰে, তাৰ কাৰণে বাটটো সৰু হৈছে মানে। বল গৈছো। কেনেকৈ ব'লা মই যাম, ব'লা। আলু ওলাইছে গাজ, এইফালে বেছিকৈ ওলাইছে, সেইফালে গাজ বেছিকৈ ওলাইছে, সেইফালে এইখিনিতে ওলাইছে, দেখাই আছোঁ।
এইয়া আলুৰ গাছ কি ধুনীয়াকৈ আহিছে ধুনীয়াকৈ আমাৰ কাণপুৰীয়াৰে হেৰি আলু খাচীয়া আলু এয়া মানে আমাৰ ফালে খাচীয়া বুলি কয় আৰু এয়া হয় ডাঙৰ আলুটো মানে ডাঙৰ জাতটো আমি যিটো মাছ মাংস আৰু মাছৰ লগত মিলাই খাওঁ সেইটো আলু এইয়া আলু 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 মুতিছে অঁ এইফালে কি সিঁচিছে এয়া অঁ এই চাইডৰ মাটিখিনি দেখিছে দীঘলীয়াকৈ আছে তালৈকে ইয়াত পিঁয়াজ ৰুব আৰু সেই চাইডটোত একো নহয় বহুত চেচুক মানে আৰু সেইজোপা ঔটেঙা বহুত ঔটেঙা লাগি আছিলে এতিয়া ঔটেঙা আছে নাই নাজানো আৰু এইটো বেলিটো দেখিছে ডাইৰেক্ট একদম পৰিছে আহি লৈ আহোঁ নেকি এনেকৈ থাপ মাৰি আৰু এইটো বেলিটো এতিয়া বেলি যিহেতু মানে মাৰ যাব হৈছে অস্ত যাব হৈছে তো সেইকাৰণে ধুনীয়া এইটো লাগে ন দেখি আৰু মই অকণমান আপোনালোকক দেখাম আজি আমাৰ মানে য'ত ঘৰৰ কাষৰ মেৰত মানে পথাৰখন অকণমান দেখাম আপোনালোকক সেই কলপুলিখিনি দেখিছেনে কি ধুনীয়া লাগিছে কলপুলি যদি গোটেই ছাইডটো যদি এনেকৈ দেউতাই ৰুই দিয়ে বাবাই বাবা বুলি কওঁ আমি দেউতাক মানে বাবা বুলি মাতোঁ তো সেনেকুৱাকৈ এতিয়া আৰ্হিও মানে বাবা বাবা বুলি মাতিব লৈছে পাপা নহয় দেই বাবা বাবা হা কিয় খুলি দিলি পিন্ধি থাকিব দিব লাগিছিলে এতিয়া এয়া হৈছে এয়া কি মা এয়া এয়া অ' মা এয়া কি অ' মা এয়া কি এয়া 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 হৈছে ফ্ৰেঞ্চবিন আপোনালোকে দেখিছে নহয় নাজানো এয়া 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 ভালকৈ দেখাই আছোঁ ফ্ৰেঞ্চবিন কি ধুনীয়াকৈ গাজ আহিছে দেখিছে ফ্ৰেঞ্চবিন আগতে যেতিয়া বিয়া হোৱাৰ আগত এইবিলাকনো কেনেকৈ পাহৰিম আৰু সময় বিয়া হোৱাৰ আগত মামী প্ৰায়লৈকে এতিয়াতো বিয়া হোৱা 2 বছৰহে হৈছে বিয়া হোৱাৰ আগলৈকে মানে এইবিলাক নিজেই কৰিছিলোঁ আমি এতিয়াও মাহঁতে নিজেই কৰে তথাপিও মানে আগতে নিজেই কৰিছিলোঁ কোনো হাজিৰা লগোৱা নাছিলোঁ এতিয়া মানে এনেকুৱা হৈছে কি মানে এজনী মানুহ কমি যোৱাৰ লগে লগে এতিয়া হাজিৰা লগাবইলগীয়া হৈছে কাৰণ মাও অকলশৰে ঘৰৰ কামেই কৰিব নে বাকী কৰিব সেইকাৰণে এজনী হাজিৰা লগায় আৰু সেয়া আৰু এতিয়া জনসংখ্যা কমি গ'লে কি হৈ যায় মানুহৰ অভাৱ হয় বুলি কয় যে এইখিনি মাটি এতিয়া আছে কিবা সিঁচা খেতি কৰিব এইখিনি মাটি এনেই আছে আৰু মই এটা আপোনালোকক মানে কথা এটা কওঁ এই মই যে পিন্ধি আছোঁ এই চোলাটো এইটো চোলা 2009 চনত যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া দেউতাই মেট্ৰিক পৰীক্ষা দিবৰ কাৰণে এইটো চোলা আনি দিছিলে সঁচাই সেই দিনবোৰ পূৰা মনত পৰে এতিয়া সেইবোৰ দিন মনত পৰিলে মানে কি হ'ব আৰু ভাল লাগে সেইবিলাক দিন মনত পৰিলে আৰু মানুহে কয় যে ঘৰৰ কাষত কিছুমানে কয় যে মানুহৰ ধৰক নিজৰ মানুহৰ আৰু বেলেগৰতো নহয় নিজৰ মানুহৰ মাটি থাকিলে কেতিয়াবা কি হয় ককা আইতাকবোৰক বা পূৰ্বপুৰুষৰ মানে ঘৰতে কিছুমানে খৰি দি দিয়ে সেনেকুৱা আমাৰো মানে ঘৰতে জ্বলায় আৰু হেৰি আমাৰ ককা আইতাকো সেইখিনিতে হেৰি কৰিছিলে তাৰপিছতে হেৰি এতিয়াও কিন্তু আমি ককা সিদিনা চাই থৈ গৈছে তেনেকুৱা নহয় যে আমি কিবা ভয় খাওঁ বা কিবা হয় একো নাই আমাৰ ধুনীয়া ককা আইতা আৰ্হিৰ আজু ককা আইতা হ'ব সাঁচত অলপমান গিলা নেকি এইফালে আপোনালোকক দেখাই আছোঁ ভালকৈ এইটো জানি চাচোন কি হৈছে হেই আমাৰ আচোন লৈ এই সাপ চাপ ওলাই বুলিহে ভয় লাগে হে এইখন আমাৰ পথাৰখন অলপ দেখাই দিওঁ আগলৈ গৈ ঐ ভয় লাগে সাপ চাপ আছে বুলি সাপ থাকেই যিহেতু বাঁহৰ তলততো সাপ নাথাকিব নেকি আৰু ন ভয় খাওঁ ভয় লাগে নহয় চব এইবিলাক চেপা দেখিছে বাৰিষা যে চেপা মানে মাছ যে পাতে চব এইবিলাক চেপা চব চেপা আৰু এটা স্মৃতি ৰোমন্থন কৰিবলৈ মন গ'ল এইটো পাত বাঁহৰ এই পাতটো আমি কি কৰোঁ আগতে কাটি কাটি চাইকেলৰ সেই স্পকত লগাই পেলাই তেনেকৈ মাটি যায় সেইটো এটা
বাঁহ বেতৰ স্মৃতি বাঁহৰ সেয়া শুকান হেৰিবিলাক এৰি যোৱা আৰু এইখন আমাৰ পথাৰ বহুত ডাঙৰ পথাৰ মানে আৰু সেইখন হৈছে গাঁও জেঙৰ চুক বুলি কয় সেইখন গাঁও সেয়ে মানুহে ধান কাটি আছে দেখিছে সেয়ে মানুহে ধান কাটি আছে সেয়ে মানুহে ধান কাটি আছে আৰু এইখনে হৈছে পথাৰ গৈছোঁ এয়া আমাৰ এইফালে এইজনী কান্দি নাৰ্ভাছ হ'ব এতিয়া গৈছোঁ 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 কি অঁ জোনবাইক ভয় কৰে অঁ এই নাহে জোনবাই নাহে লাই গুটি নেকি